মোৰ জীৱনৰ অধৱতনৰ প্ৰথম সমালোচক তেওঁ। তাৰ বাবে তেওঁক ধন্যবাদ। মোৰ দেউতা সহজ সৰল, বৰ বেছি খেতি আৰু মাটিৰ ৰহস্য বুজা মানুহ। দেউতাই চহৰৰ কথা নুবুজে আৰু এবাৰো ভাবি নাচাই কবিতা লিখা কিমান কষ্ট, কিমান লগনত, কিমান উজাগৰি নিশাত জন্ম হয় এটি কবিতা। দেউতা, চহৰত কবিৰ মূল্য নাই সভ্য সমাজতো। গাঁৱতে এবা কবি কিমান নিৰাপদ। কবিয়েতো আজিলৈ দাবী কৰা নাই সুকীয়া ৰাজ্য, ঘেৰাও কৰা নাই দিছপুৰ। ধৰ্ণা, শ্লোগান, অৱৰোধ একেবাৰে বাজে বস্তু। কবিবোৰ থাকিব ক'ত দেউতা, থাকিব ক'ত? কবিৰ ধন নাই, কবিৰ ঘৰ নাই, আৰু যদি আছে কোনো কবিৰ ঘৰৰ ওপৰত চালি নাই। বাকীবোৰৰ কথা বাদেই দিলোঁ। কবিটো চৰাই নহয় দেউতা, মন গ'লেই গুচি যাব পাৰে জাতিংগালৈ। কবিয়ে কেতিয়াও ধৰ্ষণ কৰি পোৱা নাই, কাকো হত্যা কৰি পোৱা নাই, কাৰো চিঙা নাই বুকুৰ গোলাপ। কবিৰ ধন নাই, দালান নাই, কিন্তু যিবোৰ আছে সেইবোৰ এবাৰ বুজা না দেউতা, এবাৰ।